মাই বেক টু দ্য চেনেল আপোনালোকৰ পুৰণা বাৰলৈ মোৰ সেকেন্ড চেনেলটো স্বাগতম জনালো আপোনালোকে চাই থাকিব নেক্সট লেভেলৰ খানা কোনটো ব্লগ হ'ব আপুনি লাষ্ট বাৰলৈ চাই থাকিব আজি চাওঁ ব্লগ আজি চাওমিন বনাওঁ চাওমিন মানে কেনেকুৱা বনাম আপোনালোকক দেখাম অলপমান আপোনালোক হ'ব পাৰে মই আজি দেখাম আৰু চাওমিন কেনেকুৱা ইয়াৰ পৰা চাওমিন ওলাওঁ তো গাইছ এইকেইটা আমি বনাব আছোঁ লৈ আহিছোঁ আগতীয়াকৈ লৈ আহিছিলোঁ মানে এইকেইটা বনাবলৈ তো আজি এইকেইটা বনাই খাওঁ ব'লা পটাপট বনাওঁতে 4 ভাগৰ 1 ভাগো হৈ পোৱা নাই এতিয়ালৈকে ইমানটো হৈছে চাওক আপোনালোকে এনেকুৱা বনাই ল'লোঁ ফাৰ্ষ্টতে পানীটো ইয়াত চাকি পেলাই এইটো চাওমিন ওলালোঁ এতিয়া চাওমিনটো এইটো পেকেটৰ পৰা বনালোঁ এনেকুৱা এতিয়া এইটো কেৰাহীত বনাম মানে এইকেইটা এনেকুৱা কৰি তো গাইছ এতিয়া ইমানটো এইফালে পিঁয়াজ কাটিছে আমাৰ ধুন বাইদেউ অ' পিপি কাম টু দ্য মোবাইল এইফালে পূৰা কাটি আছে পিঁয়াজ মানে কটালো এইফালে পূৰা চেলিয়াই বুকলিয়াই খাই দিলে আদা আদি বচাই ৰাখিছে মানে এনেকুৱা চিষ্টেমত আছে মানুহকেইটা ইয়াত তো আমাৰ বাজু পাকঘৰ এনেকুৱা চিষ্টেমত দেখাইছে আন্ধাৰ মানে মোৰ মোবাইলৰ বেক লাইটটোহে জ্বলাইছোঁ মানে কাৰেণ্টে নাই আমাৰ ইয়াত সেইকাৰণে ইয়াত এনেকুৱা পূৰা এইটো চাওমিনৰ মছলা এইটো চাওমিনৰে মছলা এইটো চাওমিনৰ এইটো কিবা আচাৰটো তো এইকেইটা বস্তু আমি আগতীয়াকৈ গোটাই পেলাই থৈ দিছিলোঁ মানে ভিডিঅ'টো বনাম বুলি আজি বিলকুল বনাব আনিলোঁ এইফালে নিমখ আছে অলপমান তেতিয়া ব'লক আৰু বনাওঁ আৰু ফটাফট জুইটো জ্বলাওঁ বনাই পেলাই ৰেডি এতিয়া এইফালে ডাঙৰ কেৰাহীটো থৈ দিলোঁ এইটো হাতাটো এইফালে থৈ দিওঁ তাৰপিছত এইটো জুই জ্বলিয়ে আছে পূৰা তেতিয়া এতিয়া পিঁয়াজটো এইফালে আনো এইটো মানে এইটো চাওমিনৰ হাতা বনাইছিলোঁ এইটো মানে দীঘলটো ভাঙিব নালাগে বুলি এই ভাঙিয়ে গ'ল মানে এইকেইটা দীঘলকেইটা পূৰা ভাঙি গ'ল মানে সেইকেইটা তেতিয়া টুকুৰা বনাই দিলোঁ টুকুৰা কৰি মানে মছলাটো মিক্স হোৱা নাই মানে মছলাটো মিক্স নহ'লে মই খং উঠি পেলাই টুকুৰাটো জুইত বনাইছোঁ না গেছত বনালেও মানে মছলা চব মিক্স হৈ গ'লহেঁতেন এতিয়া জুইত বনাইছোঁ জুইৰ তাপটো মানে অলপ কম তাপ দিছে না সেইকাৰণে মানে অলপ মুস্কিলত বনাবলগীয়া হৈ গ'ল এতিয়া এই পিঁয়াজকেইটা দি দিওঁ এতিয়া এনেকুৱা ওপৰে ছটিয়াই দিওঁ এনেকুৱা কৰি দে বাক কৰ আৰু কিমান মানুহ আছে এতিয়া খাব লাগে আৰু কেনেকুৱা লাগিছে খাই চাওঁ ভাল লাগিলে এতিয়া আকৌ চবৰ কাৰণে দে অলপমান টেষ্টি কৰিছিলে মানে এইজনী তাৰপৰা এনেকুৱা টেষ্টি কৰি এতিয়া ভাল লাগিছে বোলে তেওঁ এনেকুৱাই আপোনালোকে বনাই খাব ঘৰতে আনি পেলাই জুইতে বনাব পাৰে জুইত অলপ মুস্কিল আৰু বনাবলৈ মছলা মানে কম প্ৰাইচতে হৈ যায় মানে এইকেইটা ঘৰত আনিলে সেইটো মই ইয়াত খৰচ কৰিছোঁ এতিয়া 40 টকামান খৰচ কৰিছোঁ কিন্তু এতিয়া এইটো পূৰা 4জন মানুহ খাবলৈ 4 প্লেট হৈ যাব এইটো পূৰা ডাঙৰ কেৰাহীটো লৈ লৈছোঁ না 4 প্লেট হৈ যাব দোকানৰ হিচাপত 4 প্লেটত 80 টকা 40 টকা কৰি ধৰকচোন কিমান আপুনি 4 প্লেটত সেনেকুৱাই চিষ্টেমত বনাই দিলোঁ এতিয়া ডাঙৰকৈ এইটো 4 পূৰা এতিয়া মানে আদা আদি খাই দিলোঁ অলপ খাই দিলে এইটো ৰাইকজনী তেতিয়া ব'লক আমি বনাই কেনেকুৱা টেষ্টি খাই চাওঁ আন্ধাৰ বুলি লাইন নাই বুলি বাহিৰত আনিলোঁ বাহিৰত এনেকুৱা পূৰা বাক কৰি আছে আমাৰ মেডাম বাইদেউ ধুন বুলি কয় ইয়াৰ নাম ধুন বাক কৰি আছানে হে চাওমিন এনেকুৱা বনিলে এতিয়া বাহিৰত এনেকুৱা দেখাইছে চাওমিনটো ভিতৰত অলপ বেয়াই দেখাইছিলে তো চাওমিন আপোনালোকে ঘৰত কম পইচা দি বনাই পেলাই খাব পাৰে মানে এইটো দোকানতে ভালকৈ বনাব নহয় ঘৰতে আপোনালোকে ভাল ফেচিলিটি বনাব পাৰে মানে এনেকুৱাই বনাই পেলাই খাওক এতিয়া জ্ঞানী ক'ত আছে জ্ঞানী এইটো আমাৰ নাই এইবিলাক তো আজি খাই পেলাই ট্ৰাই কৰোঁ কোনটো মোৰ খাই চাচোন অলপমান খাই চা কেনেকুৱা লাগিছে খাই চাচোন হেৰি কেনেকুৱা লাগিছে চুপাৰ ন এতিয়া মোৰটো কোনটো সেইটো ন আৰু দে মোক আৰু অলপমান দে মোৰ কম হৈছে
ধুনীয়া হৈছে আপোনালোকেও বনাই খাব এনেকুৱা এতিয়া পটাপট খাওঁ কেনেকুৱা লাগিছে যে চবকে সুধোঁ মই খাই পেলাই ৰেডি আৰু চবকে ফাৰ্ষ্টত চবকে লেটত ময়ে খাইছোঁ চবকে ফাৰ্ষ্টত মই হৈ গ'লোঁ খাই পেলাই এই খাই আছে আমাৰ জ্ঞানী মানুহ খাই আছ পিৰাতে সোমাব দেখোন তোৰ এই বাতিটোৱে পিৰাৰ ভিতৰতে সোমাব দেখোন পিৰাই খাই দিব চুচুমণিয়ে খাই দিব চুচুমণি নাখায় তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো দবাই দিব সেইকেইটা নাপাহৰিব সেইকেইটাৰ কাৰণে আমাৰ কাৰণে জৰুৰী মানে সেইকেইটা তো গাইজ এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনি থাকোঁ তো আপোনালোকেও অলপ ছাপোৰ্ট দিয়ক মোক ইমান মুস্কিলত আপোনালোকৰ কাৰণে ইমান ভাল ভাল ভিডিঅ' লৈ আনি থাকোঁ ভাল নে বেয়া নে মই নাজানো কিন্তু বহুত কষ্টত মই ঢালি থাকোঁ মানে ভিডিঅ'কেইটা আপোনালোকেও অলপ মই খাই দিলোঁ খাই দিলি পুৰণাটো এতিয়া নতুনটো খাব বাকী আছে নে আপোনালোকে কৰি দিব আৰু লাইক ছাবস্ক্ৰাইব বেল আইকনটো দবাই দিব দবাই থাকিব দবাই থাকিব কৰি দিব আৰু আপোনালোকে